জানোপাৰ চুবুৰীত বৰ্তমানৰ ইএম ডাঙৰীয়াই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই 5 লাখ টকা অনুদান দিয়া বুলি কৈছে। বিপিএফ দলে 17 বছৰত একো কাম কৰা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কিমান কাম কৰিছে। অঞ্চুমী খংগৰ বড়ো ডাঙৰীয়াই বিপিএফ দলৰ হৈ প্ৰচাৰ কৰি একো ভুল কাম কৰা নাই। নিৰ্বাচনী প্ৰচাৰৰ ওপৰত চৰকাৰী অনুদান নিৰ্ভৰ কৰে নেকি? আমি কি প্ৰচাৰ চলাব নোৱাৰো নেকি? যোৱা শনিবাৰে আমাৰ মুছলপুৰ ব্লক বিপিএফৰ অন্তৰ্গত হেৰামজাৰ গাঁৱত শংকাপাৰা চুবুৰীত আমি এটা প্ৰচাৰ চলাইছিলোঁ আমাৰ বিপিএফ দলৰ হয়। আমি প্ৰায় 35-40 ঘৰ মানুহৰ ঘৰে ঘৰে সোমাইছিলোঁ। সেই 35-40 ঘৰ মানুহৰ ঘৰে ঘৰে সোমাই আমি ভাল সঁহাৰি এটা পাইছিলোঁ আমাৰ বিপিএফ দলৰ প্ৰতি প্ৰত্যেকৰে। আৰু সেই সঁহাৰিৰ পিছত আমি প্ৰায় 8:30 বজাত ইয়াৰ পৰা উভতি গৈছিলোঁ। তেতিয়া XCM ছাৰৰ লগত ময়ে আছিলোঁ, অঞ্চুমী খংগৰ বড়োদেৱৰ লগত। আৰু তেখেতে যেতিয়া বৰমা পাইছিলে তেতিয়া তেখেতৰ মোবাইলত এটা ফোন আহিছিল। বোলে ছাৰ আপুনি শংকাপাৰা চুবুৰীত কিয় সোমাইছে? তো ছাৰে কৈছিল বোলে মই ইলেকশ্যনৰ অংশস্বৰূপে আমাৰ কৰ্মীসকলৰ ঘৰে ঘৰে সোমাইছিলোঁ। তেতিয়া কৈছিল আপুনি সোমাব নালাগিছিলে, কাৰণ আমাক ৰাকেশ ব্ৰহ্ম ছাৰে 5 লাখ টকাৰ এটা অনুদান দিছে। তো আপুনি সোমাৰ ফলত সেই অনুদানটো বন্ধ হৈ যাব। তো তেনেকুৱাকৈ কৈছিল তেখেতসকলে। তাৰপিছত ছাৰে কৈছিল চৰকাৰী আঁচনিটো বেলেগ আৰু ইলেকশ্যনৰ কেম্পেইনটো বেলেগ। মই ওচৰতে আছিলোঁ ছাৰৰ। তেতিয়া ছাৰে ফোনটো মোলৈ দিছিল। মই সুধিছিলোঁ তুমি কোন হয়? তাৰপিছত তেওঁ কৈছিল মই আসিৰ। তাৰপিছত ময়ো নিজে কৈছিলোঁ বোলে মই জাহাংগীৰ হয়, কি প্ৰব্লেমটো কি হৈছেনো? তেতিয়া কৈছিল কি অঞ্চুমী ছাৰে আমাৰ শংকাপাৰা, জানোপাৰ, মাধাপুৰ এইখিনি এৰিয়াত সোমাব নালাগে। মই কৈছিলোঁ ইলেকশ্যনৰ অধিসূচনা জাৰি হৈছে, এতিয়া আমি প্ৰত্যেক ঘৰে ঘৰে সোমাম, তাত কি আপত্তি আছে? তো ইলেকশ্যনৰ কেম্পেইন কৰা সকলোৰে অধিকাৰ আছে। ভাৰত এখন গণতান্ত্ৰিক দেশ। তো আপোনালোক চবেই জানে ভাৰত গণতান্ত্ৰিক দেশ যিহেতু আমি নহয়, BPF নহয়, UPPL নহয়, BJP, গণ সুৰক্ষা পাৰ্টি সকলোৱে কেম্পেইনিং কৰিব, তাত বাধা দিব লগা একো নাই। তেওঁ কৈছিল নহয় আহিব নালাগে, আজি মই নাই, মই যদি গম পালোঁ হয় মানে কি মাৰামাৰি হ'ল হয়। ডাইৰেক্ট কৈছে তেওঁ, থ্ৰেটেনিং এইটো। তাৰপিছত আমাৰ প্ৰমাণ আছে এইবিলাক। তাৰপিছত মই কৈছিলোঁ আমি 2 এদিনতে আৰু সোমাম, আমাৰ সোমাব লগা আছে 35 ঘৰতে সোমালোঁ, 10 ঘৰমান আৰু বাকী আছে, সেইখিনিতো আমি সোমাম। তো তেওঁ কৈছিল এইবাৰ আহিলে আহিবি, ৱেলকাম জনাইছোঁ, আমি মাৰামাৰি কৰিম, তেনেকুৱা ধৰণে কৈছে। আৰু এতিয়া কথাটো হ'ল কি, আজি প্ৰেছ মিটৰ উদ্দেশ্যটো হ'ল কি, তেখেতসকলৰ UPPL দলৰ মুছলপুৰ ব্লকৰ পৰা কেইটামান আমাৰ দলৰ ওপৰত এলিগেশ্যন দিছে, অৰ্থাৎ আমাৰ প্ৰাক্তন নিয়মৰ ওপৰত এলিগেশ্যন দিছে। সেইকেইটা হ'ল তেখেতসকলে কৈছে কি আসিৰৰ ওপৰত আমাৰ প্ৰাক্তন নিয়মে কেছ দিয়াটো ভুল হৈছে। কাৰণ আপোনালোকক কৈছোঁ, সেই ভিডিঅ'টোৰ ইতিমধ্যে গোটেই পৰ্টেল নিউজত ওলাইছে। আৰু এই পৰ্টেল নিউজবোৰত আপোনালোকে শুনিছে যে তেওঁ ভাবুকি দিছে নে নাই, সেইটো দেখ জল পলপট হৈছে। তাৰপিছত কথাটো হ'ল কি, তেখেতসকলৰ ব্লক কমিটিৰ তৰফৰ পৰা যিটো এলিগেশ্যন দিছে, তেখেতসকলে কৈছে কি BPF-এ 17 বছৰত যদি কাম কৰিলে হয় তেতিয়াহ'লে BPF-এ কিয় কেম্পেইনিং কৰিব লগা হৈছে, কিয় ঘৰে ঘৰে প্ৰচাৰ কৰিব লগা হৈছে? মই আপোনালোকৰ মাধ্যমেদি এটা কথা জনাব বিচাৰিছোঁ, আমাৰ BPF দলৰ সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ এটা অভিযান আৰম্ভ কৰিছে, কেম্পেইনিং। সেইটোৰ নাম হ'ল ঘৰে ঘৰে BPF, গাঁৱে গাঁৱে BPF। সেই কেম্পেইনিঙৰ অংশস্বৰূপেহে আমি হেৰামজাৰ গাঁৱৰ আমাৰ শংকাপাৰা চুবুৰীত সোমাইছিলোঁ। দ্বিতীয়তে কথা হ'ল কি, 17 বছৰে BPF-এ শাসন কৰি যিখিনি কৰিছে সেইখিনিও আমি দাঙি ধৰিম। তাত কৈছোঁ আমি কি 17 বছৰে শাসন কৰাৰ পিছত যদি BPF দলে হেৰামজাৰত বা প্ৰচাৰ চলাব নালাগে, তেতিয়াহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 10 বছৰ শাসন কৰাৰ পিছত কিয় কেম্পেইনিং কৰিছে? তেওঁতো কৰিবই নালাগিছিল, ইমান কাম কৰা বুলি কৈ আছে। তো সেইকাৰণে মই কৈছোঁ এইটো 17 বছৰ বা 3 বছৰ, 3.5 বছৰ সেইটোৰ কথা নহয়, আচলতে কাম কাই কৰিছে সেইটোৱে ডাঙৰ কথা। দ্বিতীয়তে কৈছে কি তেখেতসকলে আমাৰ অঞ্চুমী খংগৰ বড়ো ডাঙৰীয়াই প্ৰত্যেক ঘৰে ঘৰে সোমাই মানে ধনৰ লেনদেন কৰা বুলি কৈছে। এইটো হাস্যকৰ বিষয়। আজিৰ দিনত BPF দলে ঘৰে ঘৰে গৈ পইচা প্ৰদান কৰাৰ কিমান মানে হেৰি আছে আপোনালোকেও জানে। এইটো
গতিকে আমি প্ৰত্যেক ঘৰে ঘৰে সোমাইছিলোঁ। আপোনালোকে যাওক শংকাপাৰা চুবুৰীৰ শংকাপাৰা চকৰ পৰা আমি শংকাপাৰা কবৰস্থানলৈকে সোমাইছিলোঁ। তো সেইখিনিত আপোনালোকে প্ৰত্যেক ঘৰে ঘৰে মিডিয়াবিলাক গলি হ'ল বোলে মনচুমী কুংগুৰ বড়োই শনিবাৰে ইয়াত সোমাই কাক কিমান টকা দিছে। আপোনালোকে এইটো বিচাৰ কি আপোনালোকে জানে যে আমাৰ যি চৰকাৰ আছে, মই UPPL বা BJP বুলি নকওঁ, যি চৰকাৰ আছে প্ৰত্যেক চৰকাৰে আৰ্থিক অনুদান দিয়ে। তাত জানুপাৰ চুবুৰীত 5 লাখ টকা আমাৰ EM ডাঙৰীয়াই, বৰ্তমানৰ EM ডাঙৰীয়াই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই 5 লাখ টকা অনুদান দিয়া বুলি কৈছে। গতিকে তাত কি BPF দলে নিৰ্বাচনী প্ৰচাৰ চলালে কি অনুদানটো বন্ধ হ'ব নেকি? নিৰ্বাচনী প্ৰচাৰৰ ওপৰত চৰকাৰী অনুদান নিৰ্ভৰ কৰে নেকি? আপোনালোকে কওক, আমি কি প্ৰচাৰ চলাব নোৱাৰোঁ নেকি? এনেকুৱা দেশত কোনো নজিৰ নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কিমান কাম কৰিছে, সেইবুলি কি বেলেগ কংগ্ৰেছ বা বেলেগ দলবিলাকে কি প্ৰচাৰ চলাব নোৱাৰে নেকি? তেখেতসকলে এইটো এলিগেশ্যন দিছে। তাৰপিছত তেখেতসকলে এটা এলিগেশ্যন দিছে কি BPF দলে 17 বছৰত একো কাম কৰা নাই। আপোনালোকক মই জনাওঁ, BPF দলে আমাৰ এই মুছলপুৰ সমষ্টিৰ ভিতৰতে চাপৰা, মাধাপুৰ, শংকাপাৰাত বিশেষ জাকত জিলিকা কাম কৰিছে। আপোনালোকে জানে সেইটো কথা কোনো গাঁৱৰ মানুহে নুই কৰিব নোৱাৰে। আপোনালোকক কৈছোঁ, জানুপাৰৰ কথা কওঁ মই। জানুপাৰৰ দলঙৰ পৰা যিটো আমাৰ শংকাপাৰা চকলৈকে যোৱা ৰাস্তা, সেই ৰাস্তাটো অঞ্চুমী কুংগুৰ বড়ো ডাঙৰীয়াৰ দিনতে হৈছে, আপোনালোকেও জানে। তাৰপিছত ঈদগাহ আৰু কবৰস্থানৰ যিটো আৰ্ট ফিলিং, সেই আৰ্ট ফিলিংটো আমাৰ অঞ্চুমী কুংগুৰ বড়ো ডাঙৰীয়া ছাৰৰ দিনতে হৈছে। তাৰপিছত আমাৰ যিটো শংকাপাৰা চুবুৰীত যিটো মছজিদ আছে আমাৰ, সেই মছজিদটোত আমাৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, সেই ব্যৱস্থাটো আমাৰ অঞ্চুমী কুংগুৰ বড়ো ডাঙৰীয়াই কৰিছে, তেওঁৰ নেতৃত্বতে হৈছে। এতিয়া আমি ক'ব খোজোঁ কি, আমি অঞ্চুমী কুংগুৰ বড়ো ডাঙৰীয়াই BPF দলৰ হৈ প্ৰচাৰ কৰি একো ভুল কাম কৰা নাই। আৰু তেওঁক আসিৰ আলীয়ে ভাবুকি দিছে, আৰু সেই ভাবুকিৰ ফলত আমি যি কেছ মোকৰ্দমা কৰিছোঁ সেইটো আমি পিছলৈ চলাই নিম, আৰু চলাই নিয়াৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। সেইকাৰণে মই আপোনালোকৰ মাধ্যমতে কৈছোঁ, যদি আসিৰ আলীৰ সদাহক আছে, তেওঁ নিজে আহি কিয় প্ৰেছ মিট নিদিলে? আপোনালোকে কওক, তেওঁ নিজে কিয় প্ৰেছ মিট নিদিলে? তেওঁৰ যদি সদাহক আছিল, তেওঁ আহক, প্ৰেছ মিট দিয়ক, আমাৰ ক'ব লগা একো নাই। কিন্তু দল হিচাপে আমি আজি প্ৰেছ মিট এইটো কাৰণে দিছোঁ, তেখেতসকলে যিবোৰ এলিগেশ্যন আনিছে সেই এলিগেশ্যনৰ ওপৰতহে আমি প্ৰেছ মিট দিছোঁ। ধন্যবাদ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।